নমস্কাৰ মই স্মৃতি শিখা বৰাই আমাৰ শ্ৰেণীলৈ তোমাক স্বাগতম জনাইছোঁ আজি মই ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ চেপ্টাৰ 5 এ হলিডে ইন দিল্লী পাঠটো ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিম তুমি উচ্চাৰণসমূহ ভালদৰে শুনিবা আৰু কোনটো বাক্যৰ কি অৰ্থ হয় হেতু ভালদৰে শুনি যাবা এতিয়া চাবা পাঠটোৰ আৰম্ভণিতে তোমাক দিয়া হৈছে ভাৰতবৰ্ষৰ কেইটিমান বিখ্যাত কীৰ্তিস্তম্ভৰ চিত্ৰ এই চিত্ৰসমূহৰ তলে তলে এই কীৰ্তিস্তম্ভসমূহৰ নামো দিয়া হৈছে এতিয়া তোমাৰ কাম হ'ল নামসমূহ যি লেটাৰবোৰ খেলিমেলিকৈ দিয়া আছে সেই লেটাৰবোৰ নিৰ্দিষ্ট ক্ৰমত সজাব লাগে প্ৰথম চিত্ৰটো হ'ল পাৰ্লিয়ামেণ্ট হাউচ দ্বিতীয়টো ৰাষ্ট্ৰপতি ভৱন তৃতীয়টো ইণ্ডিয়া গেট আৰু বাকীকেইটা তুমি নিজে চাই ল'বা এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ Let us now read about a trip to Delhi by two young children, Rishabh and Rishika. Aha, Rishabh and Rishikar dara Delhi ভ্ৰমণৰ কাহিনীটো পঢ়ো It was a lovely October morning. Delhi is so beautiful, thought Rishabh as he looked out of the window of the speeding bus. এইটো আছিল অক্টোবৰৰ এটি সুন্দৰ পুৱা ঋষভে ভাবিলে তীব্ৰবেগী বাছখনৰ খিৰিকীৰে বাহিৰলৈ চাই দিল্লীখন ইমান ধুনীয়া বুলি How he and his sister Rishika had pestered their parents for a holiday trip to Delhi. কেনেকৈ হি আৰু তাৰ ভনীয়েক ঋষিকাই মাক দেউতাকক দিল্লী ভ্ৰমণৰ বাবে আমনি কৰি আছিল Father, let us go to Delhi for the puja holidays. Rishika had pleaded. Deuta bola na pujar bondhot Delhi loi jao. Rishikai অনুৰোধ কৰিছিল Rishabh and his mother had fully supported her. Rishabh আৰু তাৰ মাকে তাইক সম্পূৰ্ণ সহযোগ কৰিছিল Don't say no, she had begged her father. No বুলি নকবা দেই বুলি তাই দেউতাকক খাটনি ধৰিছিল Rishabh fondly recalled that father had been rather reluctant that day. Rishabhৰ মনত পৰিল যে দেউতাকে সেদিনা কিন্তু আপত্তি কৰিছিল What about your exams in November? He asked. তেওঁ সুধিছিল তোমালোকৰ পিছে নৱেম্বৰৰ পৰীক্ষা কি হ'ব But they had noticed a smile on his lips. কিন্তু সিহঁতে তেওঁৰ ওঠৰ হাঁহিটো লক্ষ্য কৰিলে Don't worry, father. Rishika will do well. Rishabh recalled, saying, and so will I. দেউতা চিন্তা নকৰিব ঋষিকাই ভাল কৰিব আৰু মোৰো ভাল হ'ব Their mother too was on their side and ultimately father had agreed. সিহঁতৰ মাকো সিহঁতৰ পক্ষত আছিল আৰু অৱশেষত দেউতাকো সন্মত হৈছিল We will go by air, father. Rishika had pleaded. ঋষিকাই অনুৰোধ কৰিছিল দেউতা আমি উৰাজাহাজত যাম দেই Say yes again. আকৌ এবাৰ হ'ব বুলি কোৱা না Okay, said father with a mischievous smile. দেউতাকে দুষ্টালি ভৰা হাঁহিৰে হ'ব বুলি কৈছিল Tickets were arranged. 2 rooms were booked in a good hotel and the trip chucked out in no time. টিকেট বুক কৰা হৈছিল হোটেল বুক কৰা হৈছিল দুটা কোঠালি আৰু ইহঁতৰ যাত্ৰা অতি কম সময়ত আৰম্ভ হৈ গ'ল 3 days later they were in Maple Inn, a lovely hotel in South Delhi. 3 দিন পিছত সিহঁতি দক্ষিণ দিল্লীৰ Maple Inn নামৰ ধুনীয়া হোটেলখনত উপস্থিত হ'ল It was a nice hotel with lavish lawns and a wonderful complimentary buffet breakfast. এখন বৰ ধুনীয়া হোটেল আছিল বৰ সুন্দৰ বাগিচা আৰু বৰ সুন্দৰ ব্ৰেকফাষ্টৰ জুজাৰে বঢ়িয়া লাগিছিল Everything about Delhi amazed Rishabh and especially Rishika. দিল্লীৰ প্ৰতিটো কথাই ঋষিকা আৰু ঋষভক আচৰিত কৰিছিল There was so much to see. কিমান যে চাবলগীয়া আছিল The huge structure of the Red Fort amazed them. লাল কিল্লাৰ ডাঙৰ ঘৰটোৱে সিহঁতক আচৰিত কৰিছিল Rishika recognized the India Gate and shouted to her father excitedly. Father, look! ঋষিকাই ইণ্ডিয়া গেট চিনি পাইছিল আৰু চিঞৰি দেউতাকক উল্লাসতে কৈছিল দেউতা চোৱাচোন Then, this morning, they were on a luxury bus to Agra. তাৰ পিছত আজি ৰাতিপুৱা সিহঁতে আগ্ৰালৈ এখন বিলাসী বাছত গৈ আছিল They could not afford to miss the Taj Mahal. The bus sped on and Rishabh felt wonderful. সিহঁতে তাজ মহল এৰি থৈ যাব বিচৰা নাছিল বাছখন চলিবলৈ আৰম্ভ কৰিছিল আৰু ঋষভৰ খুব মজা লাগিছিল
Suddenly, he saw something on the floor of the bus below his seat. হঠাতে সি তাৰ সিটৰ ঠিক তলত বাছৰ মজিয়াত কিবা এটা দেখা পালে. He bent down and picked up a wallet lying on the floor. He হাউলি পেলাই তলৰ পৰা এটা wallet উঠাই আনিলে. Father, sitting beside him, was as usual fast asleep. দেউতাকে অভ্যাসবশতঃ তাৰ কাষত বহি টোপনিয়াই আছিল. He always slept in cars and buses while traveling. তেওঁ বাছ আৰু কাৰেৰে যেতিয়া যাত্ৰা কৰে তেতিয়া সদায় টোপনি যায়. Mother no longer got embarrassed by father's habit. মাকে আৰু দেউতাকৰ এই অভ্যাসৰ কাৰণে লাজ নোপোৱা হ'ল. Rishabh woke him up and showed him the wallet. ঋষভে তেওঁক জগালে আৰু ৱালেটটো দেখুৱালে. Father, this wallet was lying under my seat. দেউতা এই ৱালেটটো মোৰ সিটৰ তলত পৰি আছিল. I see. Open it and see if you can find any card to trace the owner, he said. হয় নেকি? এইটো খোলাচোন আৰু কিবা ইয়াৰ গৰাকীৰ কিবা নম্বৰ বিচাৰি পোৱা নে কাৰ্ড বিচাৰি পোৱা চোৱাচোন বুলি তেওঁ কৈছিল. There's a lot of money, father, Rishabh said. Rishabhe কৈছিল দেউতা ইয়াত বহুত পইচা আছে. Is there? The wallet must be returned. হয় নেকি? তেনেহ'লে ৱালেটটো ঘূৰাই দিবই লাগিব. See if you find something about the owner. চোৱাচোন চোৱা মালিকৰ কিবা বস্তু বিচাৰি পোৱা নেকি? Look, father, there's a slip of paper with a few telephone numbers and one number marked as my number inside the pocket of the wallet. He told his father. He তাৰ দেউতাকক কৈছিল চোৱাচোন দেউতা ইয়াত কাগজৰ টুকুৰা এটা আছে, টুকুৰা কিছুমান আছে আৰু টেলিফোন নম্বৰ লিখা আছে আৰু তাৰে এটা টুকুৰাত মোৰ নাম্বাৰ বুলি লিখা আছে. সেইটো ৱালেটৰ পকেটৰ ভিতৰত আছিল. Shall we bring the person up? Rishabh said. আমি মানুহজনক ফোন কৰিম নেকি বাৰু? You try, Rishabh, father said. দেউতাকে কৈছিল চেষ্টা কৰাচোন Rishabh. Rishabh dialed the number from his father's mobile phone. ঋষভে দেউতাকৰ মোবাইল ফোনৰ পৰা নাম্বাৰটো ডায়েল কৰিলে. A voice replied, Hello, Rajiv Sharma from Agra here. May I know who is speaking? এটা প্ৰত্যুত্তৰ আহিল ফোনত. হেল্ল' মই ৰাজীৱ শৰ্মাই আগ্ৰাৰ পৰা কৈছোঁ. কোনে কৈছে বাৰু জানিব পাৰোঁনে? হেল্ল' আই এম ঋষভ বৰুৱা ফ্ৰম গুৱাহাটী. হেল্ল' মই গুৱাহাটীৰ ঋষভ বৰুৱাই কৈছোঁ. মাই য়ংগাৰ ছিষ্টাৰ, মাই পেৰেণ্টছ এণ্ড আই আৰ ট্ৰেভেলিং ফ্ৰম দেলহি টু আগ্ৰা অন এ বাছ. মোৰ ভণ্টি, মোৰ মা দেউতা আৰু মই দেলহিৰ পৰা আগ্ৰালৈ এখন বাছেৰে গৈ আছোঁ. I found a wallet under my seat. মই মোৰ সিটৰ তলত এটা wallet পাইছোঁ. Is it yours by any chance? এইটো আপোনাৰ হয় নেকি? Yes, it is. You don't know how worried I was. হয় হয় এইটো হয়. তুমি নাজানা মই কিমান চিন্তাত আছিলোঁ. I had my ATM card, my driving license and my PAN card inside the wallet. ইয়াৰ ভিতৰত মোৰ ATM card, driving license, PAN card আছে. There was some money as well. অলপ পইচাও আছিল. Rishabh told him that they were visiting Agra and would be stopping at the Taj Mahal area. ঋষভে ক'লে যে সিহঁতে আগ্ৰা ভ্ৰমণ কৰিব আৰু তাজমহল চাবলৈ তাত কিছু সময় ৰ'ব. He gave the man the number of the bus. সি বাছখনৰ নাম্বাৰ তেওঁক দিলে. He also described the color and model of the bus. সি বাছখনৰ মডেল আৰু ৰঙৰ বিষয়েও ক'লে. He told Mr. Sharma that they should be in Agra in an hour's time. He Mr. Sharma ক'লে যে সিহঁতি এঘণ্টাৰ ভিতৰত আগ্ৰা পাই যাব. If he could come up to the tourist bus stop near the Taj Mahal, Rishabh would hand over the wallet to him. যদিহে তেওঁ তাজমহলৰ ওচৰৰ বাছ ষ্টপটোলৈ আহিব পাৰে তেতিয়া ঋষভে ৱালেটটো তেওঁক দি দিব. Meanwhile, they would keep contact over the mobile phone. আৰু সিহঁতে ফোনত যোগাযোগ কৰি থাকিব. Rajiv Sharma was waiting with his mobile phone fixed to his ear at the bus stop. Rajiv Sharmai bus stopot তেওঁৰ মোবাইল ফোনটো কাণত লগাই থিয় হৈ আছিল. When he saw the bus, he stood by the door. যেতিয়া তেওঁ বাছখন দেখিলে বাছৰ দৰজাৰ ওচৰত থিয় হ'ল. He introduced himself as a young businessman in the city. তেওঁ নিজকে চহৰখনৰ এজন ডেকা ব্যৱসায়ী বুলি পৰিচয় দিলে. He was very happy to get the wallet back. ৱালেটটো ঘূৰাই পাই তেওঁৰ খুব আনন্দ লাগিছিল.
I don't know how to thank you, he said, offering Rishabh 1,000 rupees from the wallet. Walletor পৰা 1000 টকা এটা উলিয়াই ঋষভক দি তেওঁ কৈছিল যে মই তোমাক কেনেকৈ ধন্যবাদ জনাও বুজি পোৱা নাই। Rishabh refused to take the money and said he was happy that Mr. Sharma had got back his lost wallet. ঋষভে পইচাখিনি ল'বলৈ আপত্তি কৰি কৈছিল যে তেওঁ যে ৱালেটটো ঘূৰাই পাইছে সেইবাবে তাৰ খুব ফূৰ্তি লাগিছে। Rajiv Sharma thanked them and once again and promised to keep in touch. Rajiv Sharmai তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জনাই যোগাযোগ কৰি থাকিব বুলি প্ৰতিশ্ৰুতি দিলে। তেনেহ'লে আজি আমাৰ পাঠটো ইমানতে অন্ত হ'ল। তোমালোকে যিবোৰ টান টান শব্দ অৰ্থ সেইখিনি মই ডেছক্ৰিপশ্যনত দিছোঁ, তাতে চাই ল'বা। শব্দ অৰ্থ আৰু উচ্চাৰণ দুটাই লিখি দিছোঁ, চাই ল'বা। ধন্যবাদ।